উপস্থিত আগৰ খেতিয়ক আৰু ব্যৱসায়ী সংস্থাৰ সকলো সদস্যসকল, প্ৰথমতে মই ধন্যবাদ দিব বিচাৰিছো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে বহু বছৰৰ এটা ডিমাণ্ড যে আগৰ ব্যৱসায়ীটো লিগেলাইজ কৰিব লাগে। কাৰণ আমি জানো যে বিগত 60 বছৰ 70 বছৰ এতিয়া হৈ গ'ল স্বাধীনতা, কিন্তু এই ব্যৱসায়টো এটা ইলিগেল ব্যৱসায়ৰ নিচিনা চলি আছিলে। কিন্তু উদ্দেশ্যটো ভাল। আমি সকলোৱে জানো যে আগৰ গছ, যাক অসমীয়াত আমি হাঁচি গছ বুলিও কওঁ, এই এটাই গছ যিটো হিন্দু ধৰ্মৰ কাৰণেও পবিত্ৰ, ইছলাম ধৰ্মৰ কাৰণেও পবিত্ৰ। এনেকুৱা এটা গছ যে দুটা ধৰ্মৰ মানুহ এক কৰিব পাৰে। আমি সকলোৱে জানো শ্ৰীমন্ত শংকৰদেৱ তেওঁৰ হাঁচি পাতত তেওঁৰ বাণীবিলাক লিখিছিল, আৰু এই হাঁচি পাত, হাঁচি গছৰ পৰা, যাক আমি কওঁ আগাৰুৰ, তাৰ পৰা তেল ওলায় আৰু দেশ বিদেশত গৈ তাৰ ব্যৱহাৰ হয়। হোজাই অঞ্চলত পিছতে গৈ AIUDF হ'ল এই হোজাই অঞ্চলৰ পৰা, আৰু গোটেই বিশ্বই জানে যে এই হোজাইৰ পৰা আগৰৰ উৎপাদন হয়। সেইকাৰণে হোজাইৰ নাম আজি বিশ্বৰ মানুহে জানে যে ইয়াৰ পৰা আগৰ যায়। কিন্তু মই বিধায়ক হোৱাৰ পিছত যেতিয়া গম পালো যে আমাৰ অধিকাংশ মানুহ ইয়াতে যিসকল সৰু সৰু ট্ৰেডাৰ্ছ আছে তেওঁলোকৰ বহুত কষ্ট হয়। আমাৰ মুস্তাক আলফা চাবু আছে, তেওঁলোকে ডাঙৰ আগৰৰ ব্যৱসায়ী, বেয়া নাপাব, মনোপলি কৰি ৰাখিছিল কেইদিনমান, কিন্তু আলফা চাবুক তাৰপিছতে ওলাই আহি ক'লে যে নাই, আমি সৰু সৰু খেতিয়কসকলক আমি সহায় আগবঢ়াব লাগিব, যেনে প্ৰকাৰে হ'লেও তাক লিগেলাইজ কৰিব লাগিব। আৰু মোৰ এটা ধাৰণা আছিল যে এই ব্যৱসায়টো খালি মুছলিম মানুহে কৰে, কিন্তু পিছতে গম পালো যে আচলতে আগৰ খেতি বেছিভাগ আপাৰ আছামত হয় আৰু থলুৱা মানুহসকলে এই খেতি কৰে। কিন্তু তাৰ ব্যৱহাৰ আৰবৰ মানুহ বেছিভাগ কৰে কাৰণে আৰু তাৰ লিগেল তাৰ প্ৰভিজন নথকাৰ বাবে আমাৰ থলুৱা মানুহসকল আৰবত গৈ সেইটো ব্যৱহাৰ কৰিব নোৱাৰিলে। কিন্তু এতিয়া লিগেল হোৱাৰ পিছত প্ৰত্যেকজন ব্যক্তি তেওঁলোকে এই ব্যৱসায় কৰিব পাৰিব। আগতে কোনোবাই হয়তো আগৰৰ তেল লৈ আৰবত গৈছিল, ডুবাইত গৈছিল, এতিয়া ডুবাইৰ মানুহ, আৰবৰ মানুহ আমাৰ অসমলৈ আহিব আৰু তেওঁলোকে ইয়াৰ পৰা তেল কিনিবলৈ যাব। আৰু তেতিয়া আমাৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকৰ বহুত লাভ হ'ব। তেতিয়া এজনৰ শক্তি দি পেলাই দল গঠন হৈছিল, মানুহ ছাপ্ৰেছ কৰি ৰখা হৈছিলে। কিন্তু আমি ধন্যবাদ দিব লাগিব আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এই কথাখিনি কিন্তু 3 বছৰৰ ভিতৰতে বুজি পালে। যিখিনি 60 বছৰ 70 বছৰত বুজি নাপালে কোনো নেতৃবৰ্গই 3 বছৰৰ ভিতৰতে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বুজি পালে, আৰু লগে লগে কেবিনেট ডিচিশ্যন লোৱা হ'ল যে এইখিনি পলিচি বনাই মুকলি কৰি দিয়া হ'ব। আৰু তাৰ লগতে মই দুটা অনুৰোধ কৰিব বিচাৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আমাৰ এই অঞ্চলৰ যিসকল ট্ৰেডাৰ্ছ আছে, বেছিভাগ ফাৰ্মাৰ বুলি মই নকওঁ, মেক্সিমাম ফাৰ্মাৰ আপাৰ আছামতে আছে, কিন্তু ইয়াতে ট্ৰেডাৰ্ছ বেছি আছে, কাৰণ এণ্ড ইউজাৰ হৈছে বেছিভাগ হৈছে আপোনাৰ আৰব অঞ্চলৰ। এইকাৰণে আমি ইয়াতো যদি মাৰ্কেট কমপ্লেক্সবিলাক বনাই দিওঁ, আমাৰ ইয়াতে ইছলাম নগৰত আমি সকলোৱে জানো, খালি অসমৰ নহয় গোটেই বিশ্বৰ সবচে ডাঙৰ মাৰ্কেট হৈছে ইছলাম নগৰ। আৰু ইছলাম নগৰৰ যিটো দুৰৱস্থা আমি সকলোৱে জানো, তেওঁলোকে ঝোপৰপট্টিত তেওঁলোকে সেই ব্যৱসায় কৰিবলগীয়া হৈছে। আমি যদি চৰকাৰীভাৱে তাতে যদি এটা সৰু কমপ্লেক্সো আমি বনাই দিওঁ, আৰু তেনেকুৱা 2-3টা কমপ্লেক্স যদি আমি হোজাইৰ বিভিন্ন ঠাইত বনাই দিওঁ, তেতিয়া মোৰ দৃঢ় বিশ্বাস যে আৰবৰ পৰা মানুহ আহিব এইখিনি ব্যৱসায় কৰিবৰ কাৰণে, আমাৰ খেতিয়কৰ উপকৃত হ'ব। মই আজি আৰু বিশেষ নকওঁ, মুখ্যমন্ত্ৰী আছিলে, এটা নতুন দিশ দি গৈছিলে ভাৰতবৰ্ষক ফাইনেন্সৰ ক্ষেত্ৰত, আৰু তেওঁ আজি বিয়োগ হৈছে, তেওঁ শ্ৰদ্ধা জনাই মই আৰু মোৰ বক্তব্য ইয়াতে সামৰি আপোনালোকক ধন্যবাদ জনাইছো। আৰু ভাবিছো যে আগন্তুক দিনত এটা বিশাল পৰিৱৰ্তন আহিব, কাৰণ আমাৰ
নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো কৈছে সবকে সাথ সবকে বিকাশ, এই সবকে সাথ সবকে বিকাশ প্ৰতিষ্ঠা কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমতো। ধন্যবাদ।